Hello dear student, welcome back again. So as আমি অনুশীলনী 6.3 কোশ্চেন কেটা আমি সমাধান কৰিম। এটা টোটাল 6টা আছে, ইম্পৰ্টেন্ট হয় মানে ইজি ওয়েত আমি সলিউশন কৰিম। এতিয়া কেনেকৈ প্ৰথম কোশ্চেনটোত আমাৰ যেটো দিয়া আছিল এটো কোশ্চেনৰ পৰা এটো ডায়াগ্ৰামটো মই আগাইছো। এটো আমাৰ গিভেন দিয়া আছে PQT 110 আৰু SP r equal to 135 আমাক কি ফাইন্ড কৰিব লাগে PRQ ফাইন্ড কৰিব লাগে। সরি PRT বা PRQ যি কোৱা হেতু আমি ফাইন্ড কৰিব লাগে, মানে এটো কোন আমাৰ ফাইন্ড কৰিব লাগে। এই চিত্ৰৰ পৰা আমি ফার্স্ট আমাৰ কোশ্চেনৰ পৰা দিয়া আছে SPT equal to 135 PQT equal to 110। এতিয়া আমি ফার্স্ট আমি এটোৰ পৰা আমি কি কৰিম এইটো গণ প্ৰথমে আমি কি কৰিম PQT কোণ PQT প্লাস কোণ PQR equal to 180 ডিগ্ৰী আমি ব্ৰেকেটত কি কৰিব এই টোটাল কোণটো আমাৰ কি কোণ হ'ব সৰল কোণ। এটো আমি লিখিব লাগিব সৰল কোণবোৰ সদায় কিমান ডিগ্ৰী 180 ডিগ্ৰী, সেইকাৰণে সৰল কোণ। এই কোণটো আমাৰ গিভেন আছে 110 ইন প্লাস 110 ডিগ্ৰী প্লাস PQR equal to 180। ওকে, এতিয়া 110 টো আমি এইটো সাইডলৈ যাম কোণ PQR is equal to 180 minus 110 degree। okay, so আমি কি পালো PQR কোণ is equal to 180 পৰা 110 গলে কিমান ডাইৰেক্টলি আমি কি 70 ডিগ্ৰী। so এইটো আমি কিমান পালো 70 ডিগ্ৰী। এতিয়া আমি এইটো কোণ ওলাব লাগে, এইটো কোণ ওলালে আমি এইটো কোণ ওলাব পাৰিম। এইটো কোণটো আমি এই SQ ৰেখাৰ পৰা আমি আৰুটো আমি লিখিব লাগিব আৰু কোণ SPT প্লাস কোণ এইটো কোণ আৰু RPQ is equal to 180 ডিগ্ৰী। এইটো আমি কিয় লিখিব পাৰিম সৰল কোণ বুলি লিখিব পাৰিম, সৰল কোণ। এটো আমি ব্ৰেকেটত লিখিব লাগিব নহলে নহব। ওকে, এইটো কোণ প্লাস এইটো কোণ আৰু এইটো কোণ মিলি আমাৰ 180 ডিগ্ৰী। ওকে হল। SPT 135 এটো লিখিব লাগিব 135 ডিগ্ৰী প্লাস কোণ RPQ is equal to 180 ডিগ্ৰী। ওকে, এটো আমি এইটো সাইডত লৈ যাম, আমি কি পাম RPQ is equal to 180 minus 135, এইটো আমি ইফালে আহিলে 135 হ'ব। ওকে, নেক্সট আমি কি পাম কোণ RPQ is equal to 180 পৰা 135 কৰিলে আমি কিমান পাম 5 7 ৰ পৰা 3 গলে 45 ডিগ্ৰী। ঠিক এইটো আমি কিমান পালো 45 ডিগ্ৰী। এতিয়া আমি কিম ত্ৰিভুজ PQR ৰ পৰা। ওকে, এতেকে ত্ৰিভুজ PQR ৰ পৰা আমি কি ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আমি হেনেকে লিখিব লাগিব। সো কোণ PQR প্লাস কোণ RQP প্লাস কোণ PRT equal to 180 ডিগ্ৰী। ব্ৰেকেটত লিখিব লাগিব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল, ত্ৰিভুজৰ কোণৰ যোগফল। ওকে, ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী। এটোৰ পৰা আমি এটো পালো। ওকে, PQR এটো PQR ৰ কিমান ডিগ্ৰী 70 ডিগ্ৰী প্লাস RQP কিমান 45 ডিগ্ৰী। so 45 ডিগ্ৰী প্লাস কোণ PRQ, সরি এটো T নহয় এটো Q, T দিলেও হ'ব, এটো Q দিব লাগিব। ওকে, সো ইকুয়াল টু কিমান আছিল 180 ডিগ্ৰী। নেক্সট এই দুটা যোগ কৰিলে আমি কিমান পাম 115 পাম প্লাস কোণ PRQ is equal to 180 ডিগ্ৰী। এতিয়া আমি নেক্সট লাইন PRT equal to 180 minus 115 T নহয় এটো Q is equal to
180 ৰ পৰা 115 গলে আমি কিমান পাম 65 ডিগ্ৰী এটো আমাৰ आंसर যেটো আমাৰ এটো হল আমাৰ 65 ডিগ্ৰী সো এনেকে আমি কৰিব লাগে একেবাৰে ইজি স্টেপত মই কৰি দিছো ওকে সো এতে টি লিখিলেও হল হয় কিন্তু টি নহয় কিউ টি লিখিলে এটো কিউ কিন্তু কোনটো আমাৰ এটোই কনসিডার কৰিছে সো এটো হল আমাৰ आंसर ওকে এতিয়া আমি কোশ্চেন নম্বৰ 2 সাম কোশ্চেন নম্বৰ 2 তেতে জি কৈছে এইটো ফটো আমি এটা আঁকিছো এতিয়া কোশ্চেনৰ পৰা আমি x কোনটো 62 আৰু y কোনটো 54 আমি দিয়া আছে ওকে আমাক ওলাব দিছে এই o কোনটো আৰু এই z ৰ হাফ কোনটো প্ৰথমে আমি এই z কোনটো ওলাম z কোনটো ওলাই আৰু হাফ কোনটো আমি ওলাম যেটো আমাৰ সমদ্বিখণ্ডিত কৰিছে এটা আমাৰ আধা হ'ব ওকে তাৰ পিছত o কোণ আৰু এই z ৰ হাফ কোনটো আমি ওলাম প্ৰথমে আমি কি কম এই ডাঙৰ ত্ৰিভুজৰ পৰা ত্ৰিভুজ x y z ৰ পৰা ওকে এটুৰ পৰা আমাক যেটো কোশ্চেনত দিয়া আছে এটো আমি লিখিছো y o আৰু এটো সমদ্বিখণ্ডিত সেটো পিছৰ কথা এতিয়া আমি ডাঙৰ ত্ৰিভুজৰ পৰা আমি কি কৰিব পাৰিম x কোণ প্লাস y কোণ প্লাস z কোণ ইকুয়াল টু এতে y টো এতে দিছো 180 ডিগ্ৰী মানে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আমি গম পাও ঠিক x কোণ আমাৰ 62 দিয়া আছে আৰু y কোণ আমাৰ 54 দিয়া আছে প্লাস z কোণ ওকে z কোণ ইকুয়াল টু 180 ডিগ্ৰী এতিয়া 54 আৰু 62 আমি এড কৰিলে কিমান পাম 116 ডিগ্ৰী সবতে ডিগ্ৰী হ'ব ইকুয়াল টু z কোণ ইকুয়াল টু 180 ডিগ্ৰী ওকে এতিয়া অকল z কোণ ইকুয়াল টু আমাৰ কিমান হ'ব 180 minus 116 ইকুয়াল টু কিমান হ'ব 4 7 ৰ পৰা 1 গলে 6 মানে 64 এইটো কোণৰ মান হল আমাৰ 64 এতিয়া আমি কি কৰিম এতিয়া এই কোণটো মানে 54 ৰ আধা মানে o y z angle is equal to half of 54 মানে এই 54 ৰ আধাটো মানে সমদ্বিখণ্ডিত কৰিছে এই কাৰণে এইটো কৰিলে আমাৰ কিমান হ'ব 27 ডিগ্ৰী আৰু o z y is equal to half of যেটো এইটো কোণ দুটা সমদ্বিখণ্ডিত half of কিমান 64 is equal to 32 ডিগ্ৰী এই কোণটো হল আমাৰ 32 এই কোণটো হল আমাৰ 27 ডিগ্ৰী এতিয়া আমাৰ এই কোণটো লাগে এতিয়া আমি কি কৰিম এতেকে ত্ৰিভুজ o z y ৰ পৰা এই সৰু ত্ৰিভুজটোৰ পৰা আমি কি কৰিব পাৰিম এংগেল o y z প্লাস কোণ o z y প্লাস কোণ y o z equal to 180 ডিগ্ৰী কিয় ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল এতে লিখিবা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ওকে এটো আমাৰ কোণ দি আছে এটো কোণ আমাৰ কিমান ডিগ্ৰী আছে 27 ডিগ্ৰী এইটো কোণ আমাৰ কিমান দি আছে 32 ডিগ্ৰী প্লাস এইটো কোণ আমাৰ লাগে o z y o z equal to 180 ডিগ্ৰী এই দুটা মিলি যোগ কৰিলে আমি কিমান হ'ব 59 ডিগ্ৰী প্লাস কোণ o y o z equal to 180 ডিগ্ৰী is equal to y o z equal to 180 minus 59 ডিগ্ৰী ওকে এখন y o z equal to 180 পৰা 59 গলে আমি কিমান পাম 121 ডিগ্ৰী এটো আমাৰ आंसर সো এটো 121 ডিগ্ৰী এটো হল আমাৰ आंसर যেটো কোশ্চেন দি আছে এক্স্যাক্টলি হেনেকে লিখিছো x কোণ y কোণ ইকুয়াল টু ইমান y আৰু o y আৰু o z এইটো কোণক এই দুটা কোণক সমদ্বিখণ্ডিত কৰে তাৰ পিছত ডাঙৰ ত্ৰিভুজ লৈছো z কোণৰ মান ওলাইছো তাৰ পিছত সৰু কোণ এই সৰু কোণৰ মান ওলাইছো তাৰ পিছত এই সৰু ত্ৰিভুজৰ পৰা আমি যেটো o কোণ আছিল এটো আমি ওলাইছো একেবাৰে ইজি এবাৰ দুবাৰ প্ৰেক্টিস কৰিলে আহি যাব তো কোশ্চেন নম্বৰ 3 যেটো আছে এটো হল আমাৰ ডায়াগ্ৰাম এটো আমাৰ বগত দিয়া আছে ওকে এটো 35 এটো 53 এটো বস্তু আমাক এই DCE লাগে এটো DCE লাগে এটো আমি কেনেকে ওলাম এটো ফিক্সাৰৰ পৰা চাও এটো 35 হলে এটো 35 কিয় AB সমান্তৰাল D এটো 35 হলে 35 plus 53 plus a2 equal to 180 obviously ওলাই যাব এটো আমাৰ দিয়া আছে এনেকে আমি লিখিলো 35 আৰু 53 এতেকে আমি ফার্স্ট আমি কি লিখিম যেহেতু AB সমান্তরাল DE এটো আমাৰ আছে এটো থকাৰ লগে লগে BAE is equal to কোণ DE
ই সি এটোৰ কি হ'ব একান্তৰ কোণ ওকে একান্তৰ কোণবোৰ আমাৰ সমান এতিয়া BAC ইকুৱেল টু DEC হলে এটাকে আমি কি কৰিব পাৰিম DEC ইকুৱেল টু কিমান DEC ইকুৱেল টু 35 আমি লিখিব পাৰিম ওকে সো এটো কোণ DEC 35 বলি এটাকে ত্ৰিভুজ ত্ৰিভুজ DEC ৰ পৰা ত্ৰিভুজ DEC ৰ পৰা এই সৰু ত্ৰিভুজৰ পৰা আমি কিম এটো যেটো আমাৰ কিমান হল 35 এটাকে এংগেল DEC প্লাস এংগেল CDE প্লাস এংগেল DCE ইকুয়াল টু 180 এটাকে তোমালোকে কি লিখিবা ব্র্যাকেটত ত্রিভুজৰ তিনিটা এটো ত্রিভুজৰ তিনিটা কোণৰ যোগফল যোগ লিখিলে হ'ব যোগ কিমান 180 ডিগ্ৰী এটো আমি ব্র্যাকেটত লিখিব লাগিব এটাকে DEC এটো এতে আছে 35 প্লাস CDE 53 ওকে প্লাস কোণ DCE ইকুয়াল টু 180 ডিগ্ৰী ওকে এই দুটা আমি ইফালে লৈ যাম সো এংগেল DCE is equal to 180 minus এই দুটা প্লাস আছিল আমি দুটাৰ আগতে মাইনাস দি -35 -53 এটা লাইন বেছিকৈ লিখি দিছিল নহলে বুজি নাপাবা 180 মাইনাস এই দুটাৰ আগত মাইনাস আছে মাইনাস 35 আৰু 5 আৰু 3 8 হ'ব এটো 5 আৰু 3 8 মানে 88 ডিগ্ৰী ওকে এতিয়া সোৱা 180 ৰ পৰা 88 গলে 10 ৰ পৰা 8 গলে 2 হ'ব এটা কিমান আছে 7 7 ৰ পৰা 8 না যায় মানে 1 ধাৰা লম 17 ৰ পৰা 8 গলে 92 এই যে 92 উলাল আমাৰ এটোৱে হল আমাৰ এইটো এংগেল এটো আমাক কি কৰিব দিছে উলাব দিছে ফার্স্ট আমি কি কৰিছো যেটো দিয়া আছে AB সমান্তৰাল DE এটো 35 এটো 53 দিয়া আছে এটো 35 বলে এটো 35 কিয়নো আমাৰ একান্তৰ কোণ এটোৰ পৰা একান্তৰ কোণ 35 ডিগ্ৰী ঠিক এই ত্ৰিভুজটোৰ পৰা ত্ৰিভুজ DEC ৰ পৰা তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী লৈছো প্ৰথম কোণৰ 35 তাৰ পিছত 53 এটোৰ আমাৰ দিয়া নাই এটো আমাক লাগে এটো লাগে কাৰণে এনেকুৱা দিছো 180 ৰ পৰা এই দুটা প্লাস আছিল এটো ফালে গলে মাইনাস হ'ব এই দুটা মাইনাস আমি যোগ কৰিছো -88 180 ৰ পৰা 88 গলে 92 আমাৰ आंसर এটো আমাৰ কি DCE ওকে क्वेश्चन नंबर যেটো 4 আছিল এটো আমাৰ মাইক্ৰোফোনে কাম দিয়া নাই এটো যেটো চিত্ৰ আছে এটো চিত্ৰয়ে দিছো এতে জাস্ট SQT আমি ওলাব লাগে এটো কি দিয়া আছে এটো 95 আৰু এটো 40 আৰু এটাতে 75 দিয়া আছে 40 95 আৰু 75 আমাৰ দিয়া আছে এতিয়া ফার্স্ট আমি এটো ট্ৰায়াঙ্গেলৰ PRT পৰা পাও ওকে এটোৰ পৰা আমি কি পাম এংগেল PRT plus PRPT plus PTR equal to 180 ডিগ্ৰী আমি কি কৰিব পাৰিম ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী আমি লিখিব পাৰিম এটো লিখি লবা তাৰ পিছত এটো PRT ৰ মানটো আমাৰ কিমান দিছে 40 আৰু RPT ৰ মান দি আছে 95 আৰু এটো কোণৰ মান দিয়া নাই এটো লাগে equal to 180 ওকে এই দুটা আমি যোগ কৰিম এই দুটা যোগ কৰিলে কিমান পাম 135 পাম ওকে প্লাস PTR equal to 180 ওকে সো নেক্সট লাইনটো আমি কৰিব লাগিব এটো আমাৰ লাগে PTR angle is equal to 180 minus 135 ওকে সো এইখিনি মাইনাস কৰিলে আমি কিমান পাম obviously 45 হ'ব ওকে সো এটো angle হ'ল আমাৰ 45 তে নেক্সট আমি কি কৰিব লাগিব এতেকে PQ and RS ৰশ্মি এই দুটা আমাৰ ৰশ্মি আমাৰ T বিন্দুত কাটিছে সো T বিন্দুত যদি কাটে আমাৰ কি হ'ব এই কোণ PRT angle আৰু STQ equal to 45 কিয়
একান্তৰ কোণ হ'ব যেটো আমি 45 লিখিব লাগিব 45 ইকুৱেল টু একান্তৰ কোণ একচুয়ালি মাইক্ৰোফোনে কাম দিয়া নাই নেক্সট টাইম ভয়েস মই এড কৰিছো অলপ ইফাল সিফাল হ'ব তোমালোকে চাই লিখি লবা সো এটো আমাৰ একান্তৰ কোণ 45 ডিগ্ৰী হল সো আবার এখিনি তোমালোকে লিখি লোৱা এতিয়া নেক্সট স্টেপটো আমি এখিনি মুছি দি মি কৰিম ওকে সো নেক্সট আমি চাব লাগিব STQ STQ ৰ পৰা আমি এটা ত্ৰিভুজ লম ত্ৰিভুজৰ পৰা তিনিটা কোণৰ যোগফল আমি লম STQ ললো ইয়াৰ পৰা ওকে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল STQ প্লাস কোণ TSQ প্লাস কোণ SQT ইকুৱেল টু 180 ডিগ্ৰী ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ওকে এখিনি বুজি পালো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী তে ফাৰ্স্ট মাৰ STQ কিমান দি আছে 45 আৰু এটো কিমান দি আছে 75 এটো আমাৰ গিভেন দি আছে বাকি এটো লাগে আমাৰ এটো আমি এনেকৈ ৰাখিম ওকে সো SQT equal to 180 so এই দুটা আমি যোগ কৰিলে কিমান পাম 0 ইফালে 11 12 120 equal to 120 plus SQT equal to 180 এতিয়া 120 টো আমি লেফট হ্যান্ড সাইড আছে আমি রাইট হ্যান্ড সাইডে লৈ যাম 180 minus 120 okay so SQT equal to 60 ডিগ্ৰী হ'ব সো এটো আমাক 60 ডিগ্ৰী ওলাব দিছে সো এনেকৈ আমি ওলাব লাগে একেবাৰে সিম্পল ভাবে মানে যদিও মানে এটো মাইক্ৰোফোনত আমাক ঠগিছে অলপ একো কথা নাই মানে তোমালোক হলে এডজাস্ট কৰি লবা এটো আমাৰ आंसर ওকে কোশ্চেন নাম্বার যেটো 5 আছে এটো দিয়া আছে আমাৰ PQ পারপেন্ডিকুলার PS মানে এটো আমাৰ পারপেন্ডিকুলার হৈ আছে আৰু PQ সমান্তৰাল SR এটোই দিয়া আছে আৰু SQR 28 ডিগ্ৰী আৰু QRT equal to 65 ডিগ্ৰী আমাৰ ফাইন x আৰু y আমি ফাইন কৰিব লাগে মানে x আৰু y আমি ওলাব লাগে ওকে প্ৰথম কথা আমি এইটো কোণৰ পৰা পাম আমি কোণ SRT ৰ পৰা ফাৰ্স্ট আমি নাও কোণ QRT মানে এইটো কোণ is equal to আমি কি লিখিব পাৰিম SQR plus কোণ QSR কিয় আমি ব্ৰেকেটত লিখিম মানে বহিস্থ এটো হল আমাৰ বহিস্থ কোণ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান মানে বহিস্থ কোণ যেটো আমাৰ বহিস্থ কোণ আছে ওকে এই বহিস্থ কোণ বিপৰীত অন্তস্থ কোণৰ সমান বিপৰীত অন্তস্থ কোণ দুটাৰ সমান এই বহিস্থ কোণ বিপৰীত অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান এইটো আৰু এইটোৰ যোগফলৰ সমান ওকে সো প্ৰথম আমি কি কৰিম QRT মানটো আমাৰ কি আছে QRT মানটো হল 65 is equal to আমাৰ SQR এটো মানটো আছে 28 আৰু এটোৰ মানটো নাই এটো আমাৰ কি QSR ওকে সো এতিয়া আমি 65 minus 28 equal to কোণ QSR ওকে সো 65 ৰ পৰা 28 গলে এটি 15 ৰ পৰা 8 গলে কিমান 7 4 ৰ পৰা 2 গলে 5 ৰ পৰা 2 গলে 3 মানে 37 equal to কোণ QSR মানে QSR এটো হল আমাৰ 37 ওকে এটো 37 হোৱাৰ লগে লগে এটো 37 হ'ব ইও 37 হ'ব একান্তৰ কোণ PQ সমান্তৰাল যেতি আৰু আমি কি লিখিব পাৰিম PQ সমান্তৰাল SR PQ সমান্তৰাল SR মানে একান্তৰ কোণ দুটা সমান মানে x equal to 37 ডিগ্ৰী ওকে লিখিলো এটো 37 ডিগ্ৰী হল আৰু এটো পারপেন্ডিকুলার হোৱাৰ কাৰণে এটো আমাৰ কিমান ডিগ্ৰী আছে 90 ডিগ্ৰী এতেকে ত্ৰিভুজ আমি কি কৰিম ত্ৰিভুজ PQS ৰ পৰা পাম ওকে সো এটো মই ইখিনিত লিখিছো ত্ৰিভুজ PQS ৰ পৰা S ৰ পৰা কি পাম x কোণ plus y কোণ
প্লাস এইটো কোণ এছ পি কিউ মানে এছ পি কিউ ইজ ইকুৱেল টু ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী ওকে সো এক্স কোণৰ মানটো হল 37 প্লাস y2 আমি নাজানো আমি ওলাব লাগে আৰু এইটো কোণ আছে আমাৰ 90 ডিগ্ৰী সো 90 ডিগ্ৰী ইকুৱেল টু 180 ওকে সো y plus 37 plus 90 equal to 180 এই দুটা যোগ কৰিলে আমি কিমান পাম এই দুটা যোগ কৰিলে 90 আৰু 37 so 712 মানে 127 okay y equal to 180 minus 127 so y equal to কিমান পাম 10 ৰ পৰা 7 গলে 3 7 ৰ পৰা 2 গলে কিমান 7 ৰ পৰা 2 গলে 5 53 ডিগ্ৰী সো এইটোৰ মান হল আমাৰ 53 ডিগ্ৰী x ৰ মান আমাৰ 37 y ৰ মান আমাৰ 53 এই দুটাই ওলাব দিছে ওকে সো 53 আৰু 37 আমি কেনেকৈ ওলালো একেবাৰে ইজি ওয়েত আমি ওলাইছো যেটো আমাৰ কোৱেশ্চন নম্বৰ 5 এটো সাগে লাষ্ট সৰি এটো আমাৰ কোৱেশ্চন নম্বৰ 6 আছে 6 এটো আমাৰ লাষ্ট অলপ ইম্পৰ্টেন্ট আছে মানে পটককে এক্সামত দিব পাৰে মানে যদিও মানে দেখাত অলপ ক্রিটিক্যাল কিন্তু একেবারে ইজি তে দুটাই কনসেপ্ট আছে ওকে ত্রিভুজ পি কিউ আর এই ত্রিভুজটো এই ডাঙৰটো হল আমাৰ বহিস্থ কোণ আৰু কিউ টি আর ৰ এইটো কোণ আমাৰ বহিস্থ কোণ এই বহিস্থ কোণ তাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান এই ডাঙৰ বহিস্থ কোণটো এই দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান এই দুটা কনসেপ্ট লৈ এটো আমি প্ৰুভ কৰিব লাগে কিউ টি আর is equal to half of QPR okay so এটো আমি প্ৰুভ কৰিব লাগে প্ৰথম আমি কি কৰিম ত্ৰিভুজ আমি এই ডাঙৰ ত্ৰিভুজটোৰ পৰা লম ত্ৰিভুজ পি কিউ আর ৰ পৰা পি কি আর ৰ আমি কোণ পি আর এস বহিস্থ কোণ ওকে বহিস্থ কোণ যেতিয়া আমাৰ বহিস্থ কোণ হ'ব এই বহিস্থ কোণ কি আছিল পি আর এস ইজ ইকুৱেল টু তার দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান মানে কিউ পি আর প্লাস কোণ পি কিউ আর মানে এটো আমি লিখিব লাগিব এটো নালাগে বাৰু ত্ৰিভুজৰ বহিস্থ কোণ বিপরীত বিপরীত অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান ওকে সো বহিস্থ কোণ আৰু ত্ৰিভুজৰ অন্তস্থ কোণ দুটাৰ যোগফল সমান এইটো এতিয়া আমি কি কৰিম দুয়োফালে আমি হাফ পূৰণ কৰি দিম ঠিক পি আর এস ইজ ইকুৱেল টু হাফ অফ কোণ কিউ পি আর প্লাস কোণ হাফ আমি সবফালে গৈছে পি কিউ আর ওকে পি আর এস ক আমি কি লিখিব পাৰিম টি আর এস আমি লিখিব পাৰিম ওকে সো টি কোণ টি আর এস মানে এইটো আৰু এইটো আমাৰ সমান হৈ আছে সো আধা আমি এইটো আমি লিখিলো ইজ ইকুৱেল টু এইটোৰ আধা পি কোণৰ আধা আমাৰ নাই সো এইটো আমি এক্স্যাক্টলি এনেকৈ ৰাখিম কোণ কিউ পি আর প্লাস পি কিউ আর এইটোৰ হাফক আমি এই পাৰ্টটো লিখিম এই পাৰ্টটো কি আছে টি কিউ আর সো এইটো আমি লিখিলে এইটো আমি ইকুৱেশ্যন 1 বুলি দিব পাৰিম তাৰ পিছত ত্ৰিভুজ টি কিউ আর ৰ আমাৰ কোণ টি আর এস আমাৰ কি বহিস্থ কোণ হলে তাৰ দূৰৱৰ্তী অন্তস্থ কোণ এইটো আৰু এইটো এতিয়া বহিস্থ কোণ যেটো আছে এইটো এই কোণ টি আর এস ইজ ইকুৱেল টু আমাৰ দূৰৱৰ্তী অন্তস্থ কোণ দুটা কি আছে কোণ টি আর প্লাস কোণ টি কিউ আর ওকে যেটো আমাৰ বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটাৰ যোগফলৰ সমান হৈ আছে
ওকে সো এতিয়া চোৱা এইটো 1 এইটো আমি 2 দিম মানে লেফট হ্যান্ড সাইডত যেটো আছে TRS ইকুৱেল আছে আমাৰ ৰাইট হ্যান্ড সাইড আমাৰ ইকুৱেল হ'ব সো 1 আৰু 2 ৰ পৰা 1 আৰু 2 ৰ পৰা আমি কি পাম হাফ অফ কোণ QPR okay half of QPR plus কোণ TQR is equal to এইটো আছে কোণ QTR plus কোণ TQR এইটো আছে ওকে বা ওকে সো এতিয়া আমি চাম এইটো হাফ এইটো TQR মানে দুয়োফালে এইটো আৰু এইটো ইকুৱেল আছে সো এই বস্তুটো আমি কাটিব পাৰিম দুয়োফালে সমান সমান বস্তু আমি কাটি দিলো ওকে সো আমাৰ থাকিল কি কোণ এইটো থাকিল কোণ এইটো হাফ থাকিল হাফ অফ কোণ QPR is equal to কোণ QTR এইটো আমি উল্টা ফালে লিখিম কোণ TQR equal to half of কোণ QPR এইটো আমাৰ কি কৰিব দিছে প্রুফ কৰিব দিছে সো একেবারে ইজি ফার্স্ট আমার দুটাই কনসেপ্ট আমি এইটো ত্রিভুজৰ এইটো বহিস্থ কোণ আৰু এইটো ত্রিভুজৰ এইটো বহিস্থ কোণৰ পৰা আমি লৈছো একেবারে ইজি ওকে সো বহিস্থ কোণ দূৰৱৰ্তী অন্তস্থ কোণ দুটা হয় 1 আৰু 2 মানে TRS ইকুৱেল আছে রাইট হ্যান্ড সাইড আমি ইকুৱেল কৰো ইকুৱেল বস্তু আমি কাটি দিছো বাকি যেটো আছে এটো আমাৰ आंसर